নাই নহয় पंजाब से आया है बोले पंजाब से आया बाहर का बाबू हमको गार्ड देने मार देगा तो इफाले धुनिया লাগিছে পুরা কিছু সময়ৰ পিছতে আমি হোলী খেলিম আৰু এয়া ইতিমধ্যে কালাৰবোৰ ঠিক কৰা হৈছে অলপ পিছতকে আমি হোলী খেলিম हेलो एवरीवन এতিয়া আমি ফাকুৱা খেলিবলৈ ষ্টাৰ্ট কৰিম আৰু ইতিমধ্যে কৰিছে বলক আপোনালোকক দেখো এয়া দেখিছেনে গোটেই মানুহবিলাক ৰং বিৰং হৈ আছে আইতা ফাকু খেলিব আহিলে ৰবা ৰবা বোলে কৈছে এয়া সব পুৰা চলি আছে ঢেৰ দিন হ'ল মই তোমাক শুনা নাই নহয় My God! Happy Holi, happy Holi. Oi, cara, Ivana, cara, mau dia. Happy Holi. Rangi bersih. Oh, ada diri semua Fakwa. Atau bagus handu এফালে আহক Happy Holi. Happy Holi. सुना हुआ है सुना है अच्छा सुना अच्छा आदमी क्योंकि आप कुंडे कमाए ना खेल खेल पंजाब से आया है बोले पंजाब से आया बाहर का बाबू हमको गार्ड देने मार देगा तो Happy Holi. Happy Holi. Happy Holi. Happy Holi. कौन है हमको सीखना है कहाँ से आया तू? बिहार से आया है हमारा छोटा क्यों किया? এফালে আইতা আছে এফালে মা এজনী এফালে বই থেংক ইউ আইতাকো দেখাই দিয়ক এফালে আইতা হ্যাপি হোলি হ্যাপি হোলি হ্যাপি হোলি হ্যাপি হোলি হ্যাপি হোলি খালি মনে দিয়ে এ ভাত দিয়েগে বোলে দে মানুহবিলাকে আমাৰ ফাকুৱা পাৰ্টি এয়া ড্ৰেছ পাতি কৰি চব মানুহ ৰেডি আৰু আমি আহি আছো বেলেগ বেলেগ ঘৰলৈ অ হেয়া গানো গাইছে দেই অ আইজো
চলি আছে গান আৰু সেয়া আহিছে দেখিছেনে আহি আছে হেপী হোলি পুৰা হেপী হোলি ব্ৰেকিং নিউজ পুলিচ তাকো পুলিচে লয় বেডমিণ্টনৰ ৰেকেট পুলিচে লয় বেডমিণ্টন চাওক নাটক পিছফালে পাঁচ ব্ৰিন বৰা ৰখা খান ভালকে অকমান মূৰত দিব লাগিব তেতিয়া ভাল লাগিব অকমান বঢ়িয়া সুন্দৰ খান মূৰত দে দিলে এনে মৰম নলগা ভাকো এজনী ধুনু হয়নে এজনী ধুনুৰ বায়েক ভাল লাগিছে বিহু আহিল বিহুৰ আগমন আৰু এয়া চাওক গছেও পাত সলালে গোটেই ধুনীয়াকৈ নতুন কুঁহিপাত ওলাইছে আমাৰ যিখন বৰপথাৰ সেইখন আপোনালোকক দেখাই দিছোঁ এয়া চাওক এয়া চব বহি আছে ফাকু খেলি মেলি টায়াৰ্ড গোটেইখিনি এতিয়া খোৱা বোৱা ষ্টাৰ্ট কৰি দিছোঁ হাঁহৰ মাংস এতিয়া আমি সকলোবিলাক ওলাইছোঁ কন্যাকালৈ আৰু এতিয়া এইফালে ড্ৰাইভিঙত আছে বা এইফালে দেখাই নাই এইফালে আছে জোৱাই এইফালে গুণগুণ আৰু এইফালে মই আৰু আমি হেৰি খাই আছোঁ আলু লাহে লাহে
কন্যাকা আৰু তাৰ হোৱাৰ পিছত বাকী ভিউখিনি আপোনালোকক দেখাই থাকিম। এয়া আমি আছোঁ কন্যাকা বহুমুখী ধামত। ইয়াৰ গোটেইখন আছে, ইফালে আছে আপোনাৰ নামঘৰ। মই আপোনালোকক এইখিনি গোটেইখিনি ভিউ দেখুৱাম। সুন্দৰকৈ এটা ধুনীয়া নামঘৰ বনাইছে, বহুত বৃহৎকৈ আৰু অতি সুন্দৰ, আপোনালোকে চাব পাৰে পৰি। আমি আছোঁ কন্যাকাত। ইয়াতে আছে গোশাল আৰু এইফালে মানুহ এজনে ক্ৰীম প্ৰস্তুত কৰি আছে আৰু এইফালে আপোনালোকে দেখিছে গৰু দোকান। এয়া ইফালে আছে পাৰৰ সজা আৰু ইফালে ডাঙৰ ডাঙৰ ধান খেৰৰ মেচিন। এইফালে গোটেইখিনি দেখিছে গোশাল বহুত ডাঙৰকৈ আছে, চাব পাৰিব কেতিয়াবা আহিলে। আৰু এনেকৈ ফিছাৰী খান্দি মীন পালনৰ ব্যৱস্থা কৰিছে। চব ইফালে ষ্ট্ৰবেৰী খেতি কৰি থৈ দিছে আৰু ইফালে আছে গোমধান। এইফালে ধুনীয়া লাগিছে পুৰা। এতিয়া আমি পুনৰ ঘৰলৈ উভতি যাম। কন্যাকাৰ পৰা উভতি আহি আমি এইবাৰ ঘৰত খালোঁ গাজৰৰ হালোৱা আৰু তাৰ ফটো মই এনেকৈ ৰাখি থ'লোঁ। এতিয়া আমাৰ ঘৰত বিহু প্ৰেক্টিছ হৈ আছে আৰু তাৰ কিছু অংশ মই আপোনালোকক দেখুৱাম, চাওঁ আহক। ভিডিঅ'টো মই এই বিহু নাচটোৱে শেষ কৰিছোঁ আৰু যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।